আমাৰ সেই মানে ভিডিঅ' কৰা হেতি সাতজন লাগে মানুহ খালি কাম কৰে আৰু গাইছ এই কাৰণে পূজা মানে কি জিলাপি মেন গাইছ হেল্ল' এভৰিৱান আজি বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু গাইছ মোৰ তৰফৰ পৰা আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু দুৰ্গা মাই যেন আপোনালোকক সুখ শান্তি আনক তাৰে কামনাৰে তো এই আপোনালোকে মাত শুনি আৰু গাইছ পূজা বুলি কৈ থাকোঁতে পূজা আহিলে আৰু পূজা এতিয়া যাবৰে হ'ল আজি পূজাৰ তৃতীয় দিন অৰ্থাৎ অষ্টমী বিহিত পূজা চ' আমাৰ মানে ঘৰৰ ছাতে এখন পূজা হয় চ' মই তাৰে পূজাৰ কিছুমান দৃশ্য দেখুৱাম তো এতিয়া পূজালৈ যাই থাকোঁ আৰু গাইছ চাব পাৰে এইটো ফালে পূজা মণ্ডপটো এতিয়া মানুহ পাই কমি গ'ল মই দেখুৱাই আছোঁ আৰু এইটো ফালে দোকানবোৰ এনেকৈ দিছে আৰু মই দেখুৱাই আছোঁ সেইটো ফালে আমাৰ ঘৰ আৰু ইয়াতে হৈছে পূজা আৰু ইয়াতে এনেকৈ খিচাৰি ভোগ খোৱা ব্যৱস্থা কৰা হৈছে চ' চাব পাৰে এইটো ফালে আৰু এতিয়া চন্দিকা মন্দিৰলৈ গৈ আছোঁ তো ফাইনেলি আহি পালোঁ চন্দিকা মন্দিৰ এইটো ফালে চাব পাৰে গেটখন তো চাওক গৈ আছোঁ এতিয়া বাহিৰৰ পৰা ভিতৰলৈ গৈ আছোঁ তো চাব পাৰে এইটো ফালে ইমানবোৰ মানুহৰ ভিৰ ভিডিঅ' কৰোঁ দাদা একেবাৰে ভিডিঅ' কৰোঁ ভাল লাগিব ষ্টেজ মাৰি কিনে ভিডিঅ' কৰোঁ কেইটামান ভাল লাগিব কালি পূজা নহ'লে আৰু এনেকৈ লাচকৈ ভিডিঅ' কৰি আছোঁ আপোনালোকৰ বাবে কেৱল তো পিছফালে চাব পাৰে গাইছ চাওক এবাৰ পিছফালে আপোনালোকে আৰু এতিয়া ধুনীয়াকৈ সেৱা টেঙা কৰি ল'লোঁ আৰু চন্দিকা মন্দিৰত আহিলে এটা চাবলগীয়া ঠাই হ'ল যে ইয়াত পুখুৰীটোত মাছ কাছ আদি আছে তো চাব পাৰে এইটো ফালে মই দেখুৱাই আছোঁ তো চাওক খালি কাম কৰে ঢাকের তালে কোমর দোলে আৰু গাইছ চাব পাৰে মোৰ পিছফালে কুকুৰ মাৰাৰ পূজা মণ্ডপ তো আপোনালোকক দেখুৱাই আছোঁ মানুহ চাওক এইটো ফালে চাব পাৰে তো গাইছ মোৰ লগত আছে আমাৰ এই এইটো ফালে বিতুপন ঐ জন কিবা কবি গাইছ কি কম এটা চাই কেনে লাগছি ভালে লাগছি বেয়া লাগা নাই হা ভিডিঅ' কি আপন ঢকা কৰিব লাগে আৰু এইটো ফালে দীপেন্দ্ৰ আছে ৰাজা আমি পূজা চালোঁ দিছোঁ তই কওকচোন তোৰ কি বস্তু চাই ভাল লাগছি আপি কি ভাল লাগছি আপি চাল্লা আপিৰে নাম থাকে না কি হা আপি মে আপি এমেন নাকি অলপ দেখুৱাই দি बड़ा हरामी हो बेटा আৰু গাইছ পূজা মানে হৈছে জিলাপি পূজা মানে কি চলি হাত পূজা মানে কি জিলাপি লাগে আৰু গাইছ পূজা বুলি ক'লে আমাৰ মনত থাকে যে পূজা মানে কি পূজা মানে হৈছে জিলাপি সেইকাৰণে চব জিলাপি চাব কাইটো পালে জিলাপি তো খা চলি খা জিলাপি গাইছ মজা খা তই খা আৰু গাইছ সেইকাৰণে পূজা মানে কি জিলাপি মেন গাইছ জিলাপি মেন গাইছ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গোটেইখিনি কৰি দিব আৰু আজিলৈ বাই বাই অন্য ভিডিঅ'তে লগ পাম জয় আই অসম।